নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই বনাব লৈছোঁ মোৰ ৰেচিপিটো হৈছে চটপটি পটল যিটো ফ্ৰাই সেইটো বা গ্ৰেভি হিচাপত। মই প্ৰথমতে লৈছোঁ বেঙেনা এটা দীঘলীয়াকৈ কাটি লৈছোঁ, আলু এটা লৈছোঁ দীঘলীয়া কাটি আৰু পটলো লৈছোঁ দীঘলীয়াকৈ কাটি, লগতে লৈছোঁ পিঁয়াজ এটা আৰু জলকীয়া কেইটামান। ইয়াত লৈছোঁ মিট মছলা 1 চামুচ, গোটা জিৰা আপোনাৰ হাফ চামুচ, ৰেড চিলি হাফ চামুচ আৰু মিট মছলা হাফ চামুচ। ইয়াত তেল গৰম হৈ গৈছে আমাৰ দেখিছে। মই এতিয়া পিঁয়াজকেইডোখৰ দি দিম, জলকীয়াও দি দিছোঁ। এইখিনি অকণমান ফ্ৰাই হোৱাৰ পিছতে মই জিৰাখিনিও দি দিছোঁ, লগতে গোটা জিৰাখিনি লৰাই ল'ব। এইখিনি লোৱাৰ পিছতে মই যিখিনি মছলা থৈছিলোঁ সেইখিনি মই তেলতে দি দিছোঁ। এইখিনি আপোনালোকে ভালদৰে ভাজি ল'ব গোটেইখিনি। এতিয়া আমাৰ হৈ গৈছে দেখিছে। এতিয়া মই গোটেইখিনি কাটি থোৱা পাচলিখিনি দি দিছোঁ ইয়াত। এইখিনি আপুনি ভালদৰে অকণমান ফ্ৰাই কৰি ল'ব। গেছৰ ফ্লেমটো এতিয়া প্ৰথমতে সিজিবৰ কাৰণে মিডিয়ামত ৰাখি 5 মিনিট সময়ৰ বাবে ঢাকি থৈ দিয়ক। এয়া আমাৰ হৈ গৈছে দেখিছে 5 মিনিট। আমাৰ অলৰেডি আধা হৈ গৈছে। ঠিক আকৌ তেনেকৈ আপোনালোকে ভালদৰে লৰাই 5 মিনিট আৰু সময় পানী গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিয়ে ঢাকি মাৰি থৈ দিয়ক। এয়া আমাৰ হৈ গৈছে ইতিমধ্যে দেখিছে। এয়া সম্পূৰ্ণৰূপে হৈ গৈছে প্ৰায় গোটেইখিনি হৈয়ে গ'ল। এতিয়া আমি ইয়াত হালধি দিম হাফ চামুচ আৰু লগতে নিমখ দিম 1 চামুচ। গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব। লৈ পেলাই এতিয়া গেছৰ ফ্লেমটো আপোনালোকে একদম অকণমান হাই কৰি 3 মিনিট সময়ৰ কাৰণে ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ব। আৰু এতিয়া আমি ঢাক মাৰি থৈ দিব লওক। এয়া দেখিছে আমাৰ হৈ গৈছে 3 মিনিট সময় অলৰেডি। দেখিছে ইমান ধুনীয়া হৈছে, ৰঙচুৱা হৈ গৈছে। এইখিনি এতিয়া মই কাঢ়ি থ'ম। এয়া দেখিছে মই কাঢ়ি থ'লোঁ গোটেইখিনি। ঠিক আকৌ এই কেৰাহীখনতে তেল আৰু দিব নালাগে। মই পিঁয়াজ এটা লৈ লৈছোঁ এনেকৈ চাইজত কাটি। এইখিনি এতিয়া প্ৰথমতে ভাজি ল'ম। এইখিনি অকণমান ভালদৰে ভাজি ল'ব, ইমান ৰঙচুৱা কৰাৰ প্ৰয়োজন নাই। 2 মিনিট সময়ৰ বাবে গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি আপোনালোকে ঢাক মাৰি এনেকৈ থৈ দিব। এয়া দেখিছে আমাৰ 2 মিনিট সময় ইতিমধ্যে হৈ গৈছে। পিঁয়াজখিনি অলৰেডি জাষ্ট মানে গোন্ধটো যাবৰ বাবেহে মানে এই পিঁয়াজটো ভজা হয়। লগতে মই ব্যৱহাৰ কৰিছোঁ চাট মছলা 1 চামুচ। এইখিনি এতিয়া ভালদৰে আপোনালোকে মিক্স কৰি ল'ব। লোৱাৰ পিছত চাট মছলাটো দি দিলে মানে কি হয়, পিঁয়াজটো খাবলৈ ভাল হয়, মচমচীয়া হৈ নাথাকে, নহ'লে কেঁচা পিঁয়াজ হ'লে অলপ গোন্ধ আহে। এয়া আমাৰ হৈ গৈছে। এতিয়া ছাৰ্ভ কৰিব লওক। এয়া দেখিছে মই সুন্দৰৰূপে ছাৰ্ভ কৰিছোঁ। আপোনালোকে হয়তো পোলাও লগত খাব পাৰিব বা ভাতৰ লগতো পাৰি, ৰুটিৰ লগত পাৰি, পৰঠাৰ লগত পাৰি, সকলো লগতে পাৰি। ল'ৰা-ছোৱালী খায়ো ভাল পায়। এবাৰ ট্ৰাই কৰি চাবচোন, অতি সহজতে বনাব পাৰি। চ' যদি মোৰ ৰেচিপিটো ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু নেক্সট ভিডিঅ'ৰ বাবে বেল আইকনটো টিপি দিব। আজিৰ বাবে ধন্যবাদ। বাই বাই।